हे गाइस स्वागतम जनाइছো मोर अन्य एटी भिडिओले आपनालोक सकलोके आरो আজি হৈছে সানডে आरो মই বনাব ওলাইছো আজি সানডে স্পেশাল এটা ৰেচিপি आपनालोकको দেখুৱাম বলক আজি ভিডিওটো আৰম্ভ কৰো। আজি মই বনাব ওলাইছো ভেদাইলতাৰ পাত আৰু মই এতিয়া মোৰ গাৰ্ডেন সো आपनालोकको দেখুৱাম চাই থাকক। কি সুন্দৰ ভেদাইলতা দেখিবলৈ পাইছে আপোনালোকে। ইয়াৰে আজি মই ধুনিয়া এটা ৰেচিপি বনাম ভেদাইলতাৰ পকৰি। আপোনালোকে খাই ভাল পায় নে নাই কমেন্টত জনাব। বলক এতিয়া ভেদাইলতা পাতখিনি ছিঙি লওঁ। যিখিনি পাত লাগে মই সেইখিনি ছিঙি লৈছো আৰু আপোনালোক সকলোৱে জানে ভেদাইলতাৰ উপকাৰিতা কিমান। ভেদাইলতা খালে পেটৰ অসুখ ভাল হয় আৰু বিষ হৈ থাকিলে ভেদাইলতা খালে ভাল আৰু ইয়াৰ বহুত উপকাৰিতা আছে আপোনালোক সকলোৱে জানে। গতিকে আৰু নিজৰ গছৰ পৰা ছিঙাৰ মজাই বেলেগ। গছৰ পৰা ফ্ৰেছ ছিঙি আনা হয় গতিকে ইমান ভালকৈ নুধুলেও হ'ব কিয়নো এইকেইদিন বৰষুণ দিয়ে আছিলে ধোৱা গৈছে গছতে। মই পাতখিনি ভালকৈ ধুই পটাত পিচি লৈছোঁ। আপোনালোকেও পিচি ল'ব। কাটি দিয়াতকৈ পিচি ল'লে বেছি ধুনীয়া হয় খাবলৈ, মুখত নালাগে জাবৰ। তাৰপিছত মই চাউল তিয়াই থৈছিলোঁ, চাউলত 2টা কেঁচা জলকীয়া দি মই পিচি লৈছোঁ চাউলখিনি মিহি কৰি। ভেদাইলতাৰ পকৰি বনাবলৈ বেছি বস্তুৰ প্ৰয়োজন নাই। তাৰপিছত মই এইখিনি মিক্স কৰি ল'লোঁ ভেদাইলতাৰ লগত আৰু ইয়াতে মিহিকৈ কাটি থোৱা পিঁয়াজ দি দিছোঁ এটা আৰু সোৱাদ অনুযায়ী বা সোৱাদ অনুসৰি নিমখ দিম। আপোনালোকে চাই ল'ব যিমান ভেদাইলতা হয় সিমান সেনেকৈ মিলাই নিমখটো দিব। তাৰপিছত মই এইখিনি ভালদৰে সানি ল'ম হাতেৰে, ভালকৈ মিক্স কৰি ল'ম হাতেৰে। তাৰপিছত গেছটো জ্বলাই দি কেৰাহীত তেল দি লৈছিলোঁ আগতেই মই। এতিয়া তেলখিনি গৰম হোৱাত মই এটা এটাকৈ দি পকৰিখিনি ফ্ৰাই কৰি লৈছোঁ। আপোনালোকেও এনেদৰে ঘৰত ট্ৰাই কৰিব আৰু খাবলৈ বৰ ধুনীয়া হয় আৰু পেটৰ কাৰণেও বহুত উপকাৰিতা ভেদাইলতা। চিম্পল আৰু ইজি ৰেচিপি হয়, আপোনালোকে ঘৰত ট্ৰাই কৰিব। আৰু মোৰ ৰেচিপিটো যদি ভাল লাগে তেনেহ'লে মোৰ ভিডিঅ'টোত লাইক কৰি দিব আৰু কমেণ্ট কৰি দিব। আৰু আপোনালোকে যদি নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ কাৰণে অশেষ ধন্যবাদ।